আপোনালোকে নিজৰ সন্তান হেৰুৱাবলগীয়া হ'ব যদি এই ভিডিঅ'টো ভালদৰে নাচায়। আজিৰ সময়ত বস্তুবিলাক কি হৈ আছে, এপষ্টিন ফাইলৰ কথা মই বহুত দিন আগতে উল্লেখ কৰিছিলোঁ যে এপষ্টিন ফাইলত দুজনী ছোৱালীয়ে কথাবোৰ ফাদিল কৰাৰ ক্ষেত্ৰত ইমান কষ্ট কৰিছিলে, কষ্টৰ বিনিময়ত 17 বছৰৰ পিছত আমি সকলো পৃথিৱীৰ মানুহে এপষ্টিন ফাইলৰ কথা আমি গম পাইছোঁ। কিন্তু আমাৰ অসমতো বা ভাৰতবৰ্ষতো এটা ফাইল খোলা খাই আছে এতিয়া বৰ্তমান সময়ত, সেইটো হৈছে ফোন কেমেৰা আৰু ফোনৰ কেমেৰা আৰু ফোনৰ স্পীকাৰ হেক কৰি কেনে মাৰ্ডাৰক ছুইচাইডত কনভাৰ্ট কৰা এটা ফাইল খুলিব যাই আছে। আপোনালোকে কিন্তু মোৰ ভিডিঅ'বিলাক স্কিপ নকৰিব, পাৰিলে আপোনালোকে শ্বেয়াৰ কৰক আৰু কথাবোৰ গুৰুত্ব সহকাৰে ল'ব। আজি কাবাৰ সন্তান হেৰুৱাইছে কোনোবাই, যোনে হেৰুৱাইছে সি গম পাইছে, কাইলৈ আপোনাৰো হ'ব পাৰে। আজিকালি মোবাইল ফোনৰ কেমেৰা আৰু স্পীকাৰটো হেক কৰি কেনে আপোনাৰ সম্পূৰ্ণৰূপে আপুনি কি প্লেনিং কৰি আছে, আপুনি ঘৰত কেনেকে আছে, আপোনাক কি ধৰণে মেণ্টেলি টৰ্চাৰ কৰি কেনে মাৰিব পৰা যাব, সেই সকলো ধৰণৰ প্লেনিং আজিৰ সময়ত কৰি বহি আছে। দেশৰ সুৰক্ষা বিভাগত তাত থকা ডিভাইচ আজিৰ সময়ত ক্ৰিমিনেলৰ হাতত দেখা যায়। মানুহক মেণ্টেলি টৰ্চাৰ কৰি তাক হত্যা কৰাত ব্যৱহাৰ কৰা হয়। মোৰ ভিডিঅ'বিলাক আপোনালোকে কিন্তু স্কিপ নকৰিব আৰু পাৰিলে শ্বেয়াৰ কৰক। আৰু ভিডিঅ' আহি আছে ইয়াৰে ওপৰতে, এপষ্টিন ফাইল গোটেই পৃথিৱীত ওলাইছে আৰু আমাৰ ইয়াতে ওলাব ফোন কল আৰু ফোনৰ কেমেৰা হেক কৰাৰ পাছত মাৰ্ডাৰক ছুইচাইডত কনভাৰ্ট কৰা ফাইল খুলিব যাই আছে আহি থকা সময়ত। ধন্যবাদ।